নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ পাছত ভিডিঅ' বনাইছো আৰু কালি গ'ল বিসৰ্জন আৰু দুৰ্গা পূজাটো শেষ হৈ গ'ল এবাৰ দুৰ্গা পূজা একদম দুৰ্গা পূজা যেন নালাগিল মই অকণমান ভিডিঅ' বনাইছিলোঁ দুৰ্গা পূজাত কিন্তু নিদিলোঁ আৰু আপলোড কি দিম অকণমান মানে একো ভালো লগা নাই এইবাৰ ইমান তাৰপিছত নেক্সট ইয়াৰ যেন ভাল হয় তাকে কামনা কৰিছোঁ আৰু বাকী কালি আমাৰ ওচৰতে মানে আমাৰ ঘৰৰ ৰাস্তাত দুৰ্গা পূজা মানে কালি যেহেতু বিসৰ্জন আছে সেইবাবে অকণমান এটা বস্তু এটা মানে আপোনালোকক ভিডিঅ' দেখাব বিচাৰোঁ একদম আমাৰ ঘৰৰ ওচৰতে দুৰ্গা মাৰ মূৰ্তি লৈ আহিছিলে আৰু ইমান ধুনীয়া লাগিছিলে সেইটো টাইমতহে দুৰ্গা পূজা লাগিছিলে আৰু কেনেকুৱা লাগিছে আপোনালোকক দেখাই আছোঁ চাই লওক ক্লিপটো ঘূৰি আছে যে ইউটাৰ্ণ মাৰি আছে কিয় ইউটাৰ্ণ মাৰি আছে দেখো গাড়ী ইউটাৰ্ণ মাৰি আছে এইবাৰ কৰোণাৰ কাৰণে মূৰ্তি বেছি দূৰলৈ লৈ যাব দিয়া নাই মানে বিসৰ্জন কৰিব দিছে আৰু বেছি মানুহ যাব দিয়া নাই আৰু সেইবাবে আমাৰ ঘৰৰ দুৱাৰমুখৰ পৰাই মানে মূৰ্তিটো ঘূৰাই কিনে আকৌ লৈ গৈছে ওপৰত মানে য'ত পূজা হৈছিলে আমাৰ ঘৰৰ ওপৰত পূজা হয় আৰু তাৰে ওচৰতে নদী আছে তাতে মানে বিসৰ্জন কৰিবৰ কাৰণে লৈ যাব লাগে কিন্তু তাৰ পৰাতো বহুত ওচৰ হয় সেইবাবে এক পাক লগাই কিনে আমাৰ ঘৰৰ পৰা এক পাক লগাই কিনে তাতে বিসৰ্জন কৰিছে আৰু বহুত ভাল লাগিছে চাই কিনে মানে দুৰ্গা পূজা একবাৰ লগা নাই আৰু কালি বহুত ভাল লাগিছে চাই কিনে আৰু কালি ৰাতি আমাৰ ইয়াতে বহুত ডাঙৰ এটা কাজিয়া হ'ল মানে আমাৰ ঘৰৰ দুৱাৰমুখত মানে স্পীড ব্ৰেকাৰ দিছিলে দুটা মানে এটা আমাৰ ঘৰৰ ওচৰত আৰু এটা ডাউনৰ ওচৰত আৰু কিছুমান মানুহ আহি কিনে মানে ভাঙি দিলে ৰাতি স্পীড ব্ৰেকাৰ দুটা আৰু ভাঙাৰ লগে লগে মানে বহুত হাই হাল্লা কাজিয়া হ'ল আৰু আজি আকৌ বনাই দিলে মানে বিকজ এইটো চৰকাৰৰ অৰ্ডাৰ হয় আৰু চৰকাৰৰ অৰ্ডাৰ যোনে ফ'ল' নকৰে সিহঁতকতো জানে আপোনালোকে আৰু কোনেও যেন এনেকুৱা কাম নকৰে সেইটোৱে বিচাৰোঁ আৰু বিকজ বহুত স্পীডত গাড়ীবিলাক আহে আৰু স্পীড ব্ৰেকাৰ হোৱাটো বহুত দৰকাৰী হয় আৰু আমাৰ ঘৰৰ ওচৰৰ ল'ৰাসোপাই ইমান স্পীডত বাইক চলাই নিজে পৰিব কেতিয়াবা এনেকুৱা পৰে লাজো নাপায় কিন্তু এনেকুৱা কাম কৰে লাষ্টত কালি মানে এনেকুৱা কাজিয়া হ'ল অকণমান ক্লিপ আপোনালোকক দেখাব বিচাৰোঁ চাই লওক মানে কাজিয়া নহয় আচলতে এনেকুৱা কাজিয়া হৈছিলে কাজিয়াটো মই ক্লিপ কৰা নাই মানে হ'লেও চাই লওক আপোনাৰ আন্ধাৰ হৈছিলে সেইবাবে ইমান ভালকৈ ক্লিপ উঠাব পৰা নাই চাই লওক মই এতিয়া মিটিঙত থাকিব লাগিল হয় মই খং তোৰ ওপৰত পৰি যাব ময়ো তিনিজন আহিছোঁ ময়ো বেছিকৈ ওলাইছিলোঁ তাতে শব্দ বেয়া নকবি শব্দ বেয়া নকবি এদিন বাবুৰে হেৰাই দিলে এদিন বাবু কিমান ধৰণৰ কিমান ডাঙৰ অপৰাধ কৰিছে এইটো নাই ভালৰ কাৰণে দিছে ন যাতে মানুহ একো নহয় নিজে সাৱধান
কিছুমান মানুহে কয় যে স্পীড ব্ৰেকাৰ দিয়াটো বোলে অপৰাধ আৰু সেইবোৰ মানুহৰ আচলতে জ্ঞানে নাই কি স্পীড ব্ৰেকাৰ কেনেকুৱা দিব লাগে বা দিয়াটো কেনেকুৱা কিমান জৰুৰী হয় এইবিলাক একো নাজানে আৰু যিয়ে নহওক আজি আকৌ বনাই দিলে সিহঁতে আৰু বনাই দিলে বাৰু ভালে কৰিলে বিকজ বহুত ইম্পৰ্টেণ্ট হয় স্পীড ব্ৰেকাৰটো আৰু অলপ মানুহে বুজিব লাগে স্পীড ব্ৰেকাৰত বা স্পীডকৈ চলাবই নালাগে আচলতে নিজে সাৱধান হওক হয় নে নহয় আৰু বাকী যিয়ে নহওক আজি আকৌ বনাই দিলে আৰু দেখাই আছোঁ আজি কেনেকৈ বনাই দিলে এইটো কালি ভাঙি দিয়া হৈছিলে আৰু আজি আকৌ বনাই দিছে বহুত ডাঙৰ হৈছিলে আৰু আজি অলপমান মিডিয়াম চাইজত বনাই দিছে আৰু স্পীড ব্ৰেকাৰটো বহুত ইম্পৰ্টেণ্ট হয় আৰু যেনেকুৱাই নহওক কিয় স্পীড ব্ৰেকাৰ থাকিবই লাগে আৰু মই বিৰাট ভাল পাইছোঁ এইটো বনাই দিয়াৰ বাবে বহুত স্পীডত গাড়ী আহে আৰু যিয়ে নহওক ভালে কৰিলে যিহেতু বনাই দিলে এতিয়া বাজিছে 4:10 আৰু আহি আছে মোৰ দাদা আৰু ভাইটি আৰু মোৰ মোবাইলটোত অকণমান চাৰ্জটো কম হৈ আছে বিকজ মই মোবাইলেদি যিহেতু মানে শ্বুট কৰি আছোঁ সেইবাবে চাৰ্জ দিলেও তাৰপিছত লগ পাই আছোঁ আপোনাৰ আলহী আহি পালে আৰু চাহ পানী দিলোঁ চাহ পানীৰ লগতে মেগীও খালে আৰু এতিয়া বনাই আছে মায়ে মাংস আৰু মাংস মায়ে বনাব মই পোলাও বনাম আৰু জাষ্ট নৰ্মেলকৈ পোলাও বনাম জাষ্ট এনে আৰু বেছি কি বনাওঁ চাওঁ বাইদেৱে মোক আমাৰ মানে মোৰ দাদা ভাইটিহঁতক লগ কৰাই দি আছোঁ আপোনালোকক যাতে একো নকৰে জাষ্ট এনেই কেমেৰাটো দেখা মোৰ ভাইটি এইটো আৰু দেখা ডাঙৰ হয় 1 বছৰ সৰু হয় ইয়াক পুৰা একদম বিজেপি পাৰ্টি যেন লাগে ন দেখা মোৰ ভাইটি এতিয়া ভাত খাব লৈছোঁ এয়া চেলেড এনেকৈ বনাই থৈছোঁ আৰু জাষ্ট নৰ্মেলি আৰু পোলাও বনাইছোঁ একদম চাধা পোলাও মানে একদম নৰ্মেল পোলাও আৰু মাংস এয়া মায়ে বনাইছে মই পোলাওটো বনাইছিলোঁ পোলাওটো দেখিবলৈ চাধা মানে একদম চিম্পল হয় আৰু খাবলৈ বিৰাট ভাল লাগে সেইবাবে আৰু এতিয়া চবে আহিব আৰু মোৰ দাদা বহিছে খাবলৈ আৰু খাই ল'ব এতিয়া দাদা এতিয়া ভাত খাই লওঁ তাৰপিছত লগ পাই আছোঁ আৰু এতিয়া ভাত খাব লৈছোঁ এয়া চব ৰেডি হৈ গ'ল এতিয়া ভাত খাওঁ আৰু তাৰপিছত লগ পাই আছোঁ এতিয়া ভাত পানী খাই হৈ গ'ল চবে আজৰি হ'লোঁ আৰু এতিয়া শুম অলপ পাছত আৰু কাইলৈ আকৌ লগ পাম এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ অ'কে বাই বাই